এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক। মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক। তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক তাৰ মাক বাপেকৰ বুকুত। সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক। তাক আইনে উচিত শাস্তি দিয়ক। সি ছোৱালীজনীক ইমান বন্ধু বান্ধৱীসকল, ফটোকপি দেখি নিশ্চয় আপোনালোক সকলোৱে চিনি পাইছে। শিৱসাগৰৰ নিতাই পুখুৰী পংখী সন্দিকৈ বিবাহপাশত আবদ্ধ হৈছিল এইজন যুৱক সাপেখাতিৰ কঠীয়াতলী নীতিকেশ দাসৰ সৈতে। 7 মাহৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল নীতিকেশ দাসৰ সৈতে। নীতিকেশ দাস আছিল পেছাত এজন শিক্ষক। দুয়োখন ঘৰৰে সন্মতিতেই বিবাহপাশত আবদ্ধ হৈছিল পংখী আৰু নীতিকেশ। কিন্তু দানৱৰূপী নীতিকেশে হত্যা কৰিলে পত্নী পংখী সন্দিকৈক। জানিব পৰা মতে নীতিকেশৰ আছিল পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক। এই কথাত বাধা দিয়াৰ বাবেই হত্যা কৰিলে পত্নী পংখী সন্দিকৈক আৰু আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল দানৱৰূপী এইজন নীতিকেশ দাসে। কালিতেই মোহাৰি শেষ কৰি পেলালে পংখীৰ সপোনবোৰ। মৃত্যুৰ পূৰ্বেই পংখীয়ে মাতৃলৈ ফোন কৰি কি কৈছিল, এই বিষয়ে জানো আহক ভিডিঅ'টিৰ মাজেৰে। দানৱৰূপী নীতিকেশে কেনেদৰে হত্যা কৰিছিল পংখী সন্দিকৈক, এই বিষয়ে পংখীৰ মাতৃয়ে দিলে শিহৰণকাৰী বৰ্ণনা। শুনো আহক পংখীৰ মাতৃৰ পৰা। দিয়ক। সি ছোৱালীজনীক ইমান মাৰিছে, মই চাবলৈ গৈছো। এইবোৰ কোলা আঙুলিকেইটা বহি আছে, এইভাগে তেজ বৈ আছে, এইভাগে দাঁত ভগা, গোটেইবোৰ কোলা। তাই কেতিয়াও নিজে তেনেকুৱা নাই কৰা, কেতিয়াও নাই কৰা। তাই কিমান নিষ্ঠুৰকে সি মাৰি পেলালে, ইমান নিষ্ঠুৰকে সি মাৰি পেলালে মোৰ